গধূলি সময়ত ঘৰৰ ওচৰতে ফলৰ দোকান এখন আছে। আহিলোঁ ফলৰ দোকানলৈ, কিনিলোঁ আপেল বগৰী। এই বগৰীটো অকণমান চাবলৈ আপেলৰ নিচিনা, সেইকাৰণে মই নাম দিছোঁ আপেল বগৰী। বেলেগে কি কয় নাজানো, মই কিন্তু আপেল বগৰী বুলিয়েই কওঁ। খাই বহুত ভাল লাগে। আৰু বুবুৰ কাৰণে লৈ ল'লোঁ আঙুৰ। তাই ক'লা আঙুৰটো খাই ভাল পায়। আহি পালোঁ ঘৰ আৰু তাইলৈ চাওকচোন, মই মুখত দিছোঁ, ভাবিছে সঁচাকেই মই খাই লৈছোঁ। তাই খঙেই উঠি গৈছে। আৰু এয়া চাওক, আঙুৰকেইটা ধুনীয়াকৈ ধুলোঁ, নিজেও হাত ভৰি ধুই মেলি আমি দুইজনী লেপৰ তলত সোমালোঁ। আৰু এয়া বুবুক ধুনীয়াকৈ এটা এটাকৈ খুৱাই দি আছোঁ, কাৰণ তাইক নিজে খুৱাই নিদিলে তাই যিকোনো বস্তু নাখায়। যিহেতু মোৰ এলাহৰ লাৰু, সেইকাৰণে খুৱাই দি অভ্যাসটো মই বেয়া কৰিলোঁ। এতিয়া পস্তাই আছোঁ, খুৱাই নিদিলে নাখায়, গতিকে চব খুৱাই দিব লাগে। খুৱাই দিছোঁ আৰু এফালে বগৰী এটাও ধুই মেলি দিছোঁ। তাই বগৰীটো লৈ পেলাই ধুনীয়াকৈ বিচনালৈ দৌৰি আহিছে। আৰু এতিয়া চাবচোন, অকণমানকৈ বগৰীটো কামুৰি কামুৰি খাব। তাই বগৰীটো ইমান ভাল নাপায়, আঙুৰেই বেছি খাই ভাল পায়, বগৰী নাখায়। কিন্তু এয়া দেখিছে, এয়া অকণমানকৈ কামুৰি কামুৰি মানুহৰ নিচিনাকৈ খায়। মোৰ দেহাজনী যে কিমান মৰম লগাকৈ খায়।